99,999 শিৱলিংগ আছে। সেইকাৰণে ভাৰতবৰ্ষৰ ভিতৰত শ্ৰী শ্ৰী সূৰ্য মহাপীঠ স্থানখন আপোনালোকে য'ত আহি থৈ দিছে, য'ত সোমাই আজি পূজা কৰিব, এইখন দ্বিতীয় কাশীধাম। ইয়াতে মনত যিটো আপোনালোকে ধৰিব সেইটোৱে ফলি যায়, সেইটো আমাৰ বিশ্বাস আছে। তো এতিয়া আমি আহিছোঁ আপোনাৰ সূৰ্য পাহাৰ, সেইটো আছে আপোনাৰ গোৱালপাৰাত। তো আমি ধুবুৰী যোৱা আগত ভাবিলোঁ এবাৰ সূৰ্য পাহাৰটো চাই যাওঁ। একচুৱেলি মই প্ৰথমবাৰৰ বাবে আহিছোঁ, তো আপোনালোকক মই দেখাই যাম। আপোনালোকে প্লিজ ভিডিঅ'টো চাই গৈ থাকক। মূৰ্তি ইয়াৰ লগতে ইয়াত আপুনি চাকি লৈছে, চাকি দি লওক। বলক এতিয়া ভিতৰত যাওক। ব'লা আহা দুগু, মোৰ লগত ধৰি আহা, আমি চাকি দিম। মা আৰু মই ল'ৰাটো আহা আহা, সেয়া দাদা এয়া চাকি ল'লোঁ। এতিয়া সূৰ্য মন্দিৰলৈ যাওঁ, চাকি দি লওঁ। তাৰপিছত কি আছে আপোনালোকক দেখাই যাম আমি। মানে হৈছে আপোনাৰ সূৰ্য পাহাৰখনৰ ভিতৰত চোৱা, আৰু ইয়াতে আছে আপোনাৰ 99,999টা শিৱলিংগ, আৰু য'ত নেকি কোৱা হৈছে ছেকেণ্ড কাশী বুলিও কোৱা হৈছে। আৰু এইফালে দেখিছে কৃষ্ণৰ দশাৱতাৰ। আৰু ইয়াত শিৱলিংগ কেনেকৈ হৈছিল অলপ পাছতে আমাক পণ্ডিতজনে ক'ব। দেখিছে আপোনালোকে। আৰু এইফালে মোৰ ল'ৰাটো জেঠাইকৰ লগত পানী খেলাত ব্যস্ত, খুব ভাল পায় এই পানী খেলি। আৰু এইফালে আপোনালোকে দেখিছে বহুতে এনেকুৱা বহুত মই আগতেও কৈছোঁ 99,999টা এনেকুৱা শিৱলিংগ আছে ভিতৰত। আপোনাৰ আগতে আচৰিত লাগে নহয় জানো। আৰু এইফালে আমি এতিয়া ভিতৰত যাম, পূজা কৰিম, আৰু এখেতে আমাক ভালদৰে বুজাই ক'ব। এইটো হৈছিলে তেতিয়া বিষ্ণুৱে অৰ্জুনৰ লগত বিশ্বৰূপটো দেখুৱাইছিলে আৰু যুদ্ধ কৰিব নালাগে বুলি কৈছিলে। সেইটো 12খন বাহু তেওঁ পদমৰ ওপৰত মূৰত সৰ্পলৈ থিয় হৈ আছে। এইখন ধানখন দেই, এওঁলোক হৈছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তিনিজন। মাজত য'ত মিঠাই দিব দিছোঁ তাত হৈছে গণেশ, এওঁলোক হৈছে হৰিহৰ। এই চাৰ্কলটোৰ ভিতৰত চাৰিওফালে শিৱ আছে, শিৱৰ মাজত মা, শিৱৰ মাজত এইটো বিষ্ণুৰ চৰণটো আছে। এইটো দেখিছে, এইটো আপোনাৰ সৰুকালৰ চৰণটো। এইয়া দেখিছে দে, ভৰি হাত যাতে নালাগে ইয়াতে, সেইকাৰণে কৈছোঁ। এইটো কাৰ্তিক, এইটো কাৰ্তিক আপোনাৰ, এইটো গণেশ। ইয়াতে শিৱ পাৰ্বতীৰ ঘৰ। তাত মায়ে পাৰ্বতী গা ধুইছিলে, তেতিয়া গণেশক দুৱাৰপাল কৰিছিলে। তেতিয়া মহাদেৱে সেই জগতে মূৰটো কাটিছিলে, হাতীৰ মূৰটো লগাইছে। এইটো তুলসী মাৰ খোজ, এইটো ঘৰত উঠি আহিছিলে। বিষ্ণুৰ চৰণত তুলসী পাত আৰু শংখ নভগালে কেতিয়া বিষ্ণু পূজা সমাপ্ত নহয়। এইটো শংখ, এইটো আপোনাৰ শংখটো। এয়া হৈছে আপোনাৰ চক্ৰ। সেইফালে ৰাম সীতা কাটা আছে চক্ৰটোত। সেইটো গছৰ ওপৰত পতালিকাই পৰি আছে, সেইটো গদা। সেইটো ওপৰত দুই এডাল গছৰ মাজত সেইটো এনেকৈ ভাজ ওলাই আছে, সেইটো আপোনাৰ পদুমৰ পাহি। ইয়াতে 99,999 শিৱলিংগ আছে। সেইকাৰণে ভাৰতবৰ্ষৰ ভিতৰত শ্ৰী শ্ৰী সূৰ্য মহাপীঠ স্থানখন আপোনালোকে য'ত আহি থৈ দিছে, য'ত সোমাই আজি পূজা কৰিব, এইখন দ্বিতীয় কাশীধাম। ইয়াতে মনত যিটো আপোনালোকে ধৰিব সেইটোৱে ফলি যায়, সেইটো আমাৰ বিশ্বাস আছে। আৰু আপোনালোকৰো আজি পূজা কৰিব পোৱাৰ ভাগত মই প্ৰথম মন্দিৰ আৰম্ভণি কৰিছোঁ। আপোনালোকৰ প্ৰভু ঈশ্বৰে আপোনালোকৰ মনৰ কামনা সিদ্ধি কৰিব বুলি মোৰ তাত দৃঢ় বিশ্বাস আছে। পাই আছে, পাই থাকিব, আৰু নিশ্চয় পাব। হাজাৰ হাজাৰ লোকে পাইছে মা, আপোনালোকে পাৰিব, আপোনালোকে পাব, এইটো কথা কৈছোঁ। তেওঁৰ চৰণত এৰি দিয়া।
ইয়াত আছে আপোনাৰ বহুতকেইটা শিৱলিংগ তো শিৱলিংগ কিমান আছে আপোনালোকক মই দেখাইছোঁ আপোনালোকে চাওকচোন দেখিছে বাহঁতে পূজা কৰি আছে আৰু ইয়াৰ পাছতে আমি পূজা কৰিম আৰু এইফালে মোৰ ল'ৰাটো সেই কাকো আমি কৰা নাই ইমান দূৰ আহিও খুব ধুনীয়াকৈ ৰখি চাই আছে কি কৰিছে ইয়াত আৰু এইফালে আপোনালোকে দেখিছে আৰু ইয়াতে আপোনাৰ ওচৰত আপোনাৰ শিৱলিংগৰ প্ৰজাপতিৰ দাঁতিত অসংখ্য শিল খোদিত কৰি ইয়াত আপোনাৰ হিন্দু দেৱ দেৱীৰ বহুবোৰ শিল খোদিত আছে যিটো আপোনাৰ শ্ৰী সূৰ্যৰ পাহাৰৰ ওচৰ পাজৰ অঞ্চলত দেখিবলৈ পোৱা যায় আৰু ইয়াৰ মাজতে আপোনাৰ আছে শিৱ আৰু বিষ্ণুৰ ভাস্কৰ্যৰ নাম তালিকাবোৰ আৰু আপোনাৰ ইয়াৰ মূৰৰ ওপৰত এখন হাতখনা চালিযুক্ত 12,000 বিষ্ণু বিশিষ্ট আছে আৰু এইটোক আপোনাৰ কোৱা হৈছে পূজা দুৰ্গা হিচাপে পূজা কৰা হয় এইপিনে মই ইয়াত পূজা কৰি লোৱা হ'ব এতিয়া আমি ইয়াৰ পৰা ওলাইছোঁ বহুত ভাল লাগিল প্লিজ আপোনালোকো আহিব ইয়ালৈ আৰু মোৰ ভিডিঅ'টো এইটো চাই কেনেকুৱা পালে আপোনালোকে মোক জনাব আৰু যদি ভাল লাগিলে তো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব